নমস্কাৰ জনাইছোঁ সকলোকে। আৰম্ভ কৰিবলৈ লৈছোঁ আজি 30 আগষ্টৰ দিনটোত পালন হোৱা জন্ম মৃত্যু আৰু পালন কৰিবলগীয়া দিৱসসমূহৰ। গতিকে মই প্ৰথমে তুলি লৈছোঁ 2024 চনৰ 30 আগষ্টত পালন কৰা দিৱসৰ কথা ক'ম। কিনো দিৱস হৈছিলে। 1 নম্বৰ ফ্ৰেংকেনষ্টাইন দিৱস পালন কৰা হয় আজিৰ দিনটোত। 2 আন্তঃৰাষ্ট্ৰীয় কেবাৰনেট স্বভিগণন দিৱস। 3 বলপূৰ্বক নিৰুদ্দেশৰ বলি হোৱা লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস। 4 আন্তঃৰাষ্ট্ৰীয় তিমি হাঁহ দিৱস। 5 মুহাৰম ইছলামিক নৱবৰ্ষ, মুহাৰম বুলি কোৱা হৈছে। 6 ৰাষ্ট্ৰীয় বিল দিৱস, আজিৰ দিনটোত পালন কৰিবলগীয়া দিৱস। 6 নম্বৰ ৰাষ্ট্ৰীয় বিল দিৱস। 7 ৰাষ্ট্ৰীয় মহাবিদ্যালয় ৰং দিৱস। 8 ৰাষ্ট্ৰীয় শোক সজাগতা দিৱস। 9 ৰাষ্ট্ৰীয় সামগ্ৰিক পোহনীয়া জন্তু দিৱস। 10 ৰাষ্ট্ৰীয় টোষ্টেড মাৰ্চমেলো দিৱস। 11 স্লিকিং ডে মানে দিৱস। 2024 চনৰ 30 আগষ্টত মই পালন কৰিবলগীয়া দিৱসৰ 11টা তুলি আনিছোঁ আৰু আছে, কিন্তু মই সদ্যহতে 11টা তুলি আনি দিছোঁ। যিহেতু বিভিন্ন উৎসৰ পৰা মই এই দিৱসসমূহ তুলি আনি দিছোঁ আৰু তাৰ মাজতে কেতিয়াবা আখৰত বা ক'ৰবাত খেলি মেলি হৈ যাব পাৰে, ভুলো হৈ যাব পাৰে, গতিকে সেইটো গাত লগাই নল'লেই হ'ল, কিয়নো মই সোনকালে দিব লাগে মোৰ ছাত্ৰ ছাত্ৰীখিনিক, কিয়নো ইয়াত বৰ বেছি ভুল এটা নহ'ব, কিয়নো ADRE হওক বা যিকোনো পৰীক্ষাতে হওক 4টা অপশ্যন দিয়া থাকে, এটা মনত ৰাখিলেই হৈ গ'ল। গতিকে সম্পূৰ্ণকৈ মোৰ ইয়াত যদি অশুদ্ধও পোৱা যায়, পৰীক্ষাত কিন্তু শুদ্ধটোৱে থাকিব, কিন্তু এটা বানানৰ ইফাল সিফাল হ'লেও কিন্তু উলিয়াবলৈ সহজ হ'ব। এইবাৰ লৈ আহিছোঁ 30 আগষ্টৰ আজিৰ দিনটোৰ বিখ্যাত লোকৰ জন্মদিনসমূহ, মানে জন্ম তাৰিখটো বা চনটো তেনেকুৱাকৈ। গতিকে 1 নম্বৰত ৰাখিছোঁ 1569 চনৰ আজিৰ দিনটোত, অৰ্থাৎ 30 আগষ্টত মোগল সাম্ৰাজ্যৰ চতুৰ্থ সম্ৰাট জাহাংগীৰৰ জন্ম হয়। 2 নম্বৰ 1797 চনত মেৰী শেলী, এওঁ আছিল ইংৰাজী ঔপন্যাসিক নাট্যকাৰ, এওঁৰ জন্ম হয়। 3 1852 চনত জেগৱাছ হেনৰিকাছ ফাণ্ড হফৰ জন্ম হয় আৰু এওঁ নোবেল বঁটা বিজয়ী আছিলে আৰু মৃত্যু হৈছিলে 1911 চনত। 4 নম্বৰ আজিৰ দিনটোত জন্ম হৈছিলে 1856 চনৰ 30 আগষ্টত জন্ম হৈছিল কাৰ্ল ডেভিড টলেমি ৰুংগে, তেওঁ জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। 5 নম্বৰ 1871 চনৰ আজিৰ দিনটোত আৰ্নেষ্ট ৰাদাৰফোৰ্ডৰ জন্ম হয়, এওঁ নোবেল বঁটা বিজয়ী আৰু পদাৰ্থ বিজ্ঞানী আছিল, পদাৰ্থ বিজ্ঞানী আৰু ৰসায়নবিদ। মৃত্যু হৈছিল 1937 চনত। 6 নম্বৰ 1884 চনত জন্ম হয় আজিৰ দিনত থিয়ডৰ ছেডবাৰ্গ, এওঁ নোবেল বঁটা বিজয়ী, ছুইডেনৰ হয়, ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী। মৃত্যু 71 হৈছিলে। 7 নম্বৰ 1896 চনত ৰামন মেছিৰ জন্ম হয়, কানাডিয়ান আমেৰিকান অভিনেতা, পৰিচালক আৰু প্ৰযোজক। মৃত্যু 1983 চনত। মই 2024 চনৰ 30 আগষ্টৰ কথাখিনিহে কৈ আছোঁ। 8 নম্বৰ 1898 চনৰ আজিৰ দিনটোত চাৰ্লি বুথৰ জন্ম হয়, এগৰাকী আমেৰিকান অভিনেত্ৰী। মৃত্যু 92 চনত। 9 নম্বৰ 1908 চনত ফ্ৰেড মেকমাৰৰ জন্ম হয়, আমেৰিকান অভিনেতা আৰু গায়ক। মৃত্যু 1980 চনত। 1912 চনত এডৱাৰ্ড মিলছ পাৰ্চেলৰ জন্ম হয়, নোবেল বঁটা বিজয়ী, আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু মৃত্যু 97ত। 11 নম্বৰ 1912 চনত নেন্সি ৱেকে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে ব্ৰিটিছ এজেণ্ট হিচাপে কাম কৰিছিল, নেন্সি ৱেকেৰ জন্ম হয় আৰু মৃত্যু হৈছিল 2011 চনত। 12 নম্বৰত ৰাখিছোঁ 1913 চনৰ আজিৰ দিনটোত ৰিচাৰ্ড ষ্টোন, নোবেল বঁটা বিজয়ী ইংৰাজ অৰ্থনীতিবিদ আৰু পৰিসংখ্যাবিদৰ জন্ম হয়। 1917 চনত ডেনিছ হিলিৰ জন্ম হয়। 1922 চনত লিঅনেল মাৰ্ফিৰ জন্ম হয়। 1930 চনৰ আজিৰ দিনটোত জন্ম হয় ৱাৰেন বাফেটৰ। 1951 চনত ভাৰতীয় বাংলা ফুটবলাৰ সুৰজিৎ সেনগুপ্তৰ জন্ম হয়। মৃত্যু 2022ত। 17 নম্বৰ 1951 চনত ডানা ৰোজমেৰীৰ জন্ম হয়। 1963ত মাইকেল চিকলিছৰ জন্ম হয়। 1972ত শ্ৰীলেখা মিত্ৰ, ভাৰতীয় বাংলা চলচ্চিত্ৰ অভিনেত্ৰী আছিল, এওঁৰ জন্ম হয়। 1972 চনত চেক গণৰাজ্যৰ ফুটবলাৰ আৰু প্ৰাক্তন অধিনায়ক পাভেল নেডভেডৰ জন্ম হয়।
21 নম্বৰ 1972 চনৰ আজিৰ দিনটোত কেমেৰন ডায়েজৰ জন্ম হয়। 22 1982 চনত এণ্ডি ৰডিকৰ জন্ম হয়। 23 1983 চনত ইমানুৱেল কুলিওৰ জন্ম হয়। 24 1985 চনত হলি ৱেষ্টনৰ জন্ম হয়। এওঁ ইংৰাজী অভিনেত্ৰী আছিল। 25 নম্বৰ 1926 চনত ডেৰিল গেটছৰ জন্ম হয়। 26 1930 চনত ৱাৰেন বাফেটৰ জন্ম হয়। 27 1946 চনত টাগা মেগ্ৰাৰ জন্ম হয়। এওঁ আমেৰিকান বেছবল খেলুৱৈ আছিল আৰু মৃত্যু হৈছিল 2004 চনত। মই এনেকৈ ব্ৰেকেটৰ ভিতৰত মৃত্যু চনটো তুলি দিছোঁ যাতে পৰীক্ষাৰ্থীসকলৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয়। 28 নম্বৰ 1946 চনত পেগি লিপটনৰ জন্ম হয়। আমেৰিকান মডেল আৰু অভিনেত্ৰী আছিলে। 29 নম্বৰ 1972 চনত কেমেৰন ডায়েজৰ জন্ম হয় আৰু 30 1982 চনত এণ্ডি ৰডিকৰ জন্ম হয়। এইবাৰ লৈ আহিছোঁ 30 আগষ্টৰ বিখ্যাত লোকৰ মৃত্যু, কোন কোন মহান মনীষীৰ মৃত্যু হৈছিলে, মহান খেলুৱৈৰ পৰা আদি কৰি গোটেই কথাখিনি মই লৈ আহিছোঁ। 1 নম্বৰ 1938 চনত মেক্স ফেক্টৰৰ ছিনিয়ৰ আছিলে, এওঁৰ মৃত্যু হয়। জন্ম 1877 চনত। 2 নম্বৰ 1985 চনত টেইলৰ কল্ডৱেলৰ মৃত্যু হয়, ইংৰাজী আমেৰিকান লেখক, এওঁ জন্ম 1900। 3 নম্বৰ 2003 চনত চাৰ্লছ ব্ৰনছনৰ মৃত্যু হয়, আমেৰিকান অভিনেতা আছিলে এওঁ। 4 নম্বৰ 2006 চনত গ্লেন ফৰ্ডৰ মৃত্যু হয়, কানাডিয়ান আমেৰিকান অভিনেতা আৰু প্ৰযোজক, জন্ম 1916। 5 নম্বৰ 1483 একাদশ লুই ফ্ৰান্সৰ ৰজাৰ মৃত্যু হয়। 6 নম্বৰ 1868 চনত বংগৰ 19 শতিকাৰ সমাজ সংস্কাৰক তথা হিন্দু মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰসন্ন কুমাৰ ঠাকুৰৰ মৃত্যু হয়। 7 1877 চনত আজিৰ দিনটোত ইংৰাজী আৰু ফৰাচী ভাষাৰ ভাৰতীয় বঙালী কবি তৰুণ দত্তৰ মৃত্যু হয়, জন্ম হৈছিলে 56ত। 8 1911 চনৰ আজিৰ দিনটোত হৰিনাথ দে বহুভাষী ভাৰতীয় বাংলা পণ্ডিতৰ মৃত্যু হয়। 9 নম্বৰ 1928 চনত জাৰ্মান পদাৰ্থ বিজ্ঞানী উইলহেম উইনৰ মৃত্যু হয়, এওঁ নোবেল বঁটা বিজয়ী, নোবেল বঁটা লাভ কৰিছিলে 1911 চনত। 10 1976 ভাৰত উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ বিপ্লৱী প্ৰেক্টিছ এছ'চিয়েশ্যনৰ নিৰ্বিবাদ নেতা আৰু প্ৰখ্যাত চিকিৎসক যদুগোপাল মুখোপাধ্যায়ৰ মৃত্যু হয়, জন্ম হৈছিলে 1886 চনত। 11 নম্বৰ 1981 চনত নিহাৰঞ্জন ৰায় এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বঙালী ইতিহাসবিদ, সাহিত্য সমালোচক আৰু শিল্পী, গৱেষণা পণ্ডিত, এওঁৰ মৃত্যু হৈছিলে। আৰু ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাজনীতিবিদ মহম্মদ আলী ৰাজাই, ইৰাণৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ইৰাণৰ ধৰ্মতত্ত্ববিদ আৰু ৰাজনীতিবিদ মহম্মদ জাৱাদ ৱাহানৰ মৃত্যু হৈছিলে। এই মই এটা কথা কৈ থৈ দিওঁ, মই গোটেই বিষয়টো বিভিন্ন উৎসৰ পৰা লৈছোঁ, তাতে ক'ৰবাত মানুহৰ নামটোৰ ক্ষেত্ৰত এটা বানান ভুলো হৈ যাব পাৰে, কিন্তু এইটো বৰ বিশেষ অসুবিধা নহয় মই মোৰ উদ্দেশ্যটোৰ ক্ষেত্ৰত, কিন্তু মোৰ উদ্দেশ্য আছিলে ছাত্ৰ ছাত্ৰীসকলে যিকোনো কম্পিটিটিভ এক্সামত 4টা অপশ্যনৰ ভিতৰত দিয়া এটা অপশ্যনত যাতে মিলে সেইটোৰ কাৰণে। 12 নম্বৰ 1987ত লণ্ডনত জাইনিষ্ট ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে হত্যা কৰে বিখ্যাত পেলেষ্টাইনী কাৰ্টুনকাৰ নাজিউল আলীক। 2001 চনত বাংলাদেশৰ 11 সংখ্যক ৰাষ্ট্ৰপতি আহছানুদ্দিন চৌধুৰীৰ মৃত্যু হয়। 14 2006 চনত নগুইব মাহফুজৰ মৃত্যু হয়, নোবেল বঁটা বিজয়ী ইজিপ্তৰ লেখক এওঁ। 15 নম্বৰ অৰ্থাৎ আজিৰ 30 আগষ্টৰ শেষৰ প্ৰশ্নটো 15-16 দুটা দিছোঁ। 15 2013 চনত চেমছ হিনিৰ মৃত্যু হয়, নোবেল বঁটা বিজয়ী আইৰিছ কবি আৰু নাট্যকাৰ আছিলে, জন্ম 1939 চনত। 16 নম্বৰ প্ৰশ্নটো 2017 চনৰ আজিৰ দিনটো অৰ্থাৎ 30 আগষ্টত মৃত্যু হৈছিলে আব্দুল জব্বাৰ, বাংলাদেশী সংগীত শিল্পী, আৰু জন্ম হৈছিলে 1938 চনত। আশা কৰোঁ আপোনালোকৰ কিবা নহয় কিবা অকণমান হ'লেও উপকাৰত লাগিব, ভাল হ'ব। গতিকে যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব, আৰু নাপাহৰিব লগৰ কাৰোবাকো ভাল কৰিবলৈ হ'লে ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ, ভালে থাকক, কুশলে থাকক, পৃথিৱী শান্তিত থাকক।